নমস্কাৰ। নমস্কাৰ। হয়, মই প্ৰণৱ কৈছোঁ দেই। হয়, ক'ব। আপোনাক প্ৰথমতে নমস্কাৰ হয়, জনাইছোঁ। নমস্কাৰ ৰাভা ডাঙৰীয়া, কওক। হয়, আপুনি বৰ্তমান কেনেকুৱা আছে, ক'ত আছে? এতিয়া মই অসমৰ গোৱালপাৰা জিলাৰ এই ৰেড জ'ন, গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ধুমেৰঘাটত আছোঁ। আচ্ছা। আপোনাৰ বৰ্তমান আপোনালোকৰ সেই অঞ্চলত পৰিস্থিতি কেনেকুৱা? পৰিস্থিতি ঠিকে আছে, স্বাভাৱিকভাৱে ঠিকে আছে, কিন্তু মানুহবিলাক অলপ মানে বুজা নাই, ভালকৈ বুজি আচ্ছা। উঠা নাই। সিহঁতে অলপ মানে ছ'চিয়েল ডিষ্টেঞ্চটো মানা নাই। এইখিনি হা অলপ হা হা প্ৰব্লেম হা। হৈ আছে। আচ্ছা। বাকী আৰু আপোনালোকৰ ঘৰতো দোকানবিলাক ভালে কুশলে খোলে আছে ন? ঠিকে, কিন্তু দোকানবিলাকত অলপ ভিৰ হৈ থাকে বেছি। আচ্ছা। যিখিনি সামাজিক দূৰত্বটো বজাই নাৰাখে ন? নাৰাখে। আচ্ছা। আপোনাৰ কি তাতে কি কোনো প্ৰশাসনৰ মানুহ নাথাকে নেকি? প্ৰশাসনৰ মানুহ থাকে, কিন্তু কেইজনমান প্ৰশাসনৰ মানুহে ইমান ৰাইজক জনসাধাৰণক কেনেকৈ সিহঁতে চম্ভালিব পাৰে? হুম। অকল ঠিক দুই আছে বাৰু, তিনিজন পুলিচ সেইটো লৈ হয়, এতিয়া মই পৰৱৰ্তী সৈতে লৈ আহোঁ আপোনাৰ কাৰণে। নিশ্চয়। হয়, আপোনাৰ যিখিনি লকডাউনৰ সময়ত হয়। আপুনি কেনেকুৱা সময় কটাই আছে ঘৰত? মানে মই একচুৱেলি ব্লকত কাম কৰোঁ। মই 21 তাৰিখৰ পৰা আচ্ছা। আপোনাৰ অফিচ যে খুলিছে, সেই হয়। 33% এমপ্লয়ী তাতে এটেণ্ড হ'ব দিছে। মই ডিউটি কৰি আছোঁ হুম। আচলতে। হয়। আজি মই যোৱা নাই, আজি ঘৰতে আছোঁ। বাকী এনে আচ্ছা। আছোঁ আৰু ঘৰতে কিবা কিবি কৰি। আচ্ছা। খোৱা লোৱাত অসুবিধা হৈছে নেকি? বজাৰ নাই, পাতি ভালকৈ অসুবিধা কৰিব হোৱা পৰা নাই নাই তেনেকুৱা। সম্ভৱ? চব আচ্ছা। ঠিকে আছে। এটা কথা সুধোঁ আপোনাক। হয়। যিটো আপুনি চৰকাৰী এজন কৰ্মচাৰী হিচাপে ঘৰৰ পৰা যিখিনি অফিচ যায়, কাৰ্যালয়লৈ যায়, আৰু হয়। সেইখিনি দূৰত্ব কিমান আৰু কিবা অসুবিধা হৈছে নেকি অহা যোৱা কৰাৰ ভাল ক্ষেত্ৰত? কথা এটা আপুনি সুধিছে। সেই ব্লকত মানে আমাৰ এই হুম। লোকেল ধুমেৰঘাটত যিখিনি ডিষ্টেঞ্চ মানিছে, ছ'চিয়েল ডিষ্টেঞ্চ যিটো মানিছে ৰাইজে, কিন্তু সেই ব্লকৰ হুম। প্ৰতিনিধিসকলে একেবাৰে মানা নাই। তাতে মানে আচ্ছা। যেনেকৈ আপোনাৰ চলি যিখিনি আছে ব্লক ঠিক আগৰ নিচিনাই চলি আছে। সিহঁতে বেমাৰ এটা ইমান ডাঙৰ এটা বেমাৰ হৈ আছে বুলি সিহঁতৰ অকণো অনুভৱ নাই। হয়। এই আচ্ছা ক্ষেত্ৰত অলপ মানে মহাশয়, অফিচ এইখিনি এটা যাবলৈ কথা সুধোঁ খুব আপোনাৰ। ভয় লাগি আছে। হয়। আচ্ছা। সেই সামাজিক দূৰত্ব বজাইটো নাৰাখে, আপুনি কি মাস্ক চাস্ক পিন্ধে নেকি না নাই, নিপিন্ধে? মাস্কটো পিন্ধে ঠিকে, কিন্তু মানে 1 মিটাৰ দূৰৰ পৰা কথা পাতিব লাগে, হেণ্ডশ্বিপ দিব নালাগে, হয়। এইবিলাক কথা নুবুজে হুম। সিহঁতে। আচ্ছা। আপোনাৰ সেইটোৱে আৰু কিছু আপোনাৰ যিখিনি আপোনাৰ কাৰ্যালয় আপোনাৰ ঘৰৰ পৰা অহা যোৱা কৰে, সেইখিনি কিবা অসুবিধা হৈছে নেকি আপোনাৰ? না এইখিনি হোৱা নাই। এনেকুৱা? এইখিনি মই বাইকেৰে আপ ডাউন কৰোঁ। এইখিনি নাই, ৰাস্তাও ঠিকে আচ্ছা। আছে। হয়। অঁ কিমান দূৰ হয় ঘৰৰ পৰা? ঘৰৰ পৰা মোৰ 4 কিলোমিটাৰ দূৰ হয়। 4 কিলোমিটাৰ মান হয় ন? আচ্ছা, ঠিক আছে বাৰু। সেইখিনি আপুনি যেতিয়া ৰাতিপুৱা যায়, সম্ভৱ আবেলি আহে ন ঘৰলৈ? হয়। 10টা বজাত, সেইখিনি মই সময়ৰ পিছত 9:30 10টা বজাত যাওঁ। হয়। 4টা মানত আহি যাওঁ ঘৰত। আচ্ছা। সেইখিনি সময়ৰ পিছত যিখিনি আপোনাৰ আবেলিৰ ভাগত বা সন্ধিয়া বা আপোনাৰ ৰাতিৰ ভাগত যেতিয়া শুই তাৰ আগলৈ কেনেকুৱা আমি সময় কটাই, অলপ জনাব নেকি? সেইখিনি সময় মই আচলতে এনে টিভি চায়ে বেছি সময় কটাওঁ, আৰু লেপটপ এটা আছে, লেপটপতে কিবা অনলাইনত কিবা কিবি কৰি থাকোঁ, আৰু ফেচবুকটো আছেই জানে আজিকালি সময় পাৰ হয়। কৰাৰ পদ্ধতি এটা। হয়। ফেচবুক চলে আৰু যিখিনি আপোনাৰ সময় কোনফালেদি গুচি যায় গমেই নাপায়। হয়। ফেচবুক মানেতো আপোনাৰ চাব, বৰ্তমান ক্ষিপ্ৰ গতিত যিখিনি আপোনাৰ বাতৰি পোৱা যায় বাহিৰৰ হয়। নহয় জানো? সেইটো অৱশ্যে আপোনাৰ লগত ময়ো একমত, কাৰণ ফেচবুক যদি নহ'লেহেঁতেন অঁ সম্ভৱ আমি সেই লকডাউন যিখিনি থাকিব লাগিলেহেঁতেন আপোনাৰ হয় ঘৰত, সেইখিনি অতি সম্ভৱ যিখিনি আমি পাৰিছোঁ হয় সেইখিনি সম্ভৱ নোৱাৰিলেহেঁতেন ন? হয় হয়। বাকী আপোনাৰ যিখিনি আৰু অফিচৰ বাহিৰে হয়। এতিয়াতো বাকীটো আপোনাৰ কিয় কাম থাকিলেও আমি বাহিৰতো যাব পৰাই নাই ন? নাই, তেনেকুৱা কাম মই কৰিবলৈ ইচ্ছা কৰা নাই, তেনেকুৱা কাম, বাহিৰা কাম। হয়। ইমান ৰিস্ক ল'ব নোখোজে ন? হয় আচ্ছা, ঠিক আছে বাৰু, কোনো কথা নাই। এতিয়া আপুনি বা মই বা আপোনাৰ কোনোবা আত্মীয় স্বজন, হয় এতিয়া চাওক 1.5 মাহ হৈ গ'ল লকডাউন, সেইখিনিত কিবা ভাল লগা বা বেয়া লগা কিবা অনুভৱ হৈছে নেকি আপোনাৰ এতিয়ালৈ? নাই, তেনেকুৱা হোৱা নাই। হয়। প্ৰব্লেম মানে এটাই আৰু কি, মানে অলপ এই মাহী ল'ৰা কেইজনমান আপোনাৰ বাহিৰত আছে, অসমৰ বাহিৰত আছে। সিহঁতৰ কাৰণে অলপ চিন্তা হৈ থাকে। আচ্ছা। চেন্নাইত আছে 2জন, আৰু আপোনাৰ কৰ্ণাটকত আছে 2জন।
আচ্ছা আচ্ছা সিহঁতৰ কিবা পাছ চাছৰ কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকে? সিহঁতে অনলাইন মানে আপোনাৰ এই যে যিটো ইয়াৰ আগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো এটা ৱেবছাইট দিছিলে, এটা নম্বৰ এটা দিছিলে, মিছ কল দিয়াৰ পিছত এইটো ৱেবছাইট এটা যায় যে সেই ৱেবছাইটত ফৰ্ম সিহঁতে ফিল আপ কৰিলে আৰু 2000কে টকাও পালে। নেক্সট এতিয়া কেতিয়াবা লৈ আহে, কেতিয়াবা অহাৰ কাৰণে অনুমতি দিয়ে অসম চৰকাৰে, এইটোহে আমি চিন্তা কৰি আছোঁ। আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া ভাল কথা ভাল কথা। অঁ তো এইখিনিতে আপোনাক মই আৰু এটা কথা সুধিব বিচাৰোঁ। কওক। আপোনাৰ বৰ্তমানলৈ আপুনি জীৱনৰ বৰ্তমানখিনিলৈ আপোনাৰ একেবাৰে বহুত ভাল লগা দিন এটা ক'ব আৰু একেবাৰে বেয়া লগা এটা দিন। বেয়া লগা দিনটো মানে আপোনাৰ এই প্ৰথমতে যেতিয়া আপোনাৰ লকডাউন দিলে, তেতিয়া মানে সেই বেমাৰৰ কথাটো চিন্তা কৰি মই দুদিন ভাত খাব পৰা নাই। ইমান টেনশ্যন কৰিছোঁ যে চালা বেমাৰটো আহিলে নেকি, আমাৰ গাঁৱত হ'ব নেকি, আমাৰ গাঁৱত এনেকুৱা হ'ব নেকি, মানে এইবিলাক টেনশ্যনত মই খুব ভয় খাই আছিলোঁ। তাৰপিছত আপোনাৰ যেতিয়া বেমাৰটো লাহে লাহে কম হৈ আহিল, মানে আমাৰ অসমত তেনেকুৱা নাই, বেলেগ ৰাজ্যৰ নিচিনাকৈ আমাৰ নৰ্থ ইষ্ট বা অসমত তেনেকুৱা প্ৰভাৱ পৰা নাই। আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত মানে যেনেকৈ ধুনীয়াকৈ এই বেমাৰীবিলাকৰ ওচৰত গৈ কথা পাতিছে, ভালকৈ চাইছে, মানে তাৰপিছত মানে অলপ সাহস আহি গৈছে মনত। তেতিয়াৰ পৰা অলপ ভাল লাগি আছে। সঁচা কথা। হয় হয় আপোনাৰ আমাৰ যিখিনি স্বাস্থ্যমন্ত্ৰী যিখিনি আপোনাৰ দূৰদৰ্শিতা পৰিচয় দিছে এইখিনি সময়ত হয়নে, এইটো আপুনি যিখিনি যিমান শলাগ কৰিব সেইখিনি কম হ'ব, কাৰণ তেখেতৰ যিখিনি কষ্ট হৈছে সেইখিনি আমি তেখেতক ধন্যবাদেৰে আমি শেষ কৰিব নোৱাৰোঁ। আপুনি সেই যিখিনি তাৰ দূৰদৰ্শী সেইটো আমি চিৰকৃতজ্ঞ ৰুই ল'ব লাগিব গোটেই জীৱনৰ কাৰণে, অন্ততঃ অসমৰ কাৰণে, হয়নে? এইটো আমি শলাগ ল'ব লাগিব, এইটো তেখেতক আমি ভগৱান স্বৰূপে মানিব লাগিব এতিয়া। হয় 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 দ্বিতীয় ভগৱান কাৰণ অৱতাৰ আপুনি যেন। চাব কাৰণ চাব আমি যেতিয়া আমি ৰাতি শুই থাকোঁ সেইখিনি জাগি থাকে বেলেগত, আপুনি সেই কিবা কাম কৰি বেলেগত গৈয়ে থাকে হয়নে? আচ্ছা আচ্ছা বাৰু মহাশয় এইখিনিতে এটা কথা সুধিব বিচাৰোঁ আপোনাক আৰু আকৌ এবাৰ। হয় আপুনি যিহেতু ঘুমাইঘাটৰ আপুনি যিটো এজন চৰকাৰী কৰ্মচাৰী সেই হিচাপে সেই কাম কৰাৰ বাহিৰেও আপুনি আৰু বেলেগকৈ কিবা এটা কাম কৰে নেকি আপুনি নিজস্বভাৱে? বেলেগ মানে কম্পিউটাৰ চেণ্টাৰ এটা আছে আপোনাৰ, CSC অৰুণোদয় কেন্দ্ৰ। অফিচৰ পৰা অহাৰ পিছত তাতে অলপ মানে টাইম পাছ কৰোঁ আৰু টাইম পাছ কৰাৰ নিচিনা চেণ্টাৰ এটা আছে, সেইখিনিয়ে, বাকী একো নাই। আচ্ছা আচ্ছা যিখিনি আপোনাৰ সেই CSC চেণ্টাৰ সেইখিনি আপোনাৰ আৰু আপোনালোকৰ ওচৰে পাঁজৰে যিখিনি জনসাধাৰণ সেইখিনিৰ মাজত আপোনাৰ যিখিনি আপোনাৰ সামাজিক দূৰত্ব মানি ৰাখিব লাগে, বজাই ৰাখিব লাগে, কিন্তু মানি ৰাখিছেতো। হয় খুব সুন্দৰ খুব সুন্দৰ। বৰ্তমানলৈ এনেকুৱা মন হোৱা নাই নেকি আপুনি হয়তো 1.5 মাহ আগত আমি যাক লগ পাইছোঁ বা সেই তেখেতক আপুনি এবাৰকৈ লগ পাব নিবিচাৰে নেকি এই সময়ত? কি 1.5 মাহ আগতে যিখিনি আমি বৰ্তমান প্ৰায় 1.5 মাহ হৈ গ'ল লকডাউন হোৱা, যিহেতু আমি ঘৰৰ পৰা বাহিৰলৈ আমি ফুৰিবলৈ যাব পৰা নাই বৰ্তমানলৈ, সেইখিনি সময়ত আপোনাৰ নিজৰ বন্ধু বান্ধৱ বা কোনোবা এজনক লগ পোৱাৰ কাৰণে ইচ্ছা কৰা নাই নেকি? হয় লগ পোৱাৰ ইচ্ছা কৰে, কিন্তু আপোনাৰ এই বেমাৰৰ কথাটো মনত পৰিলে আকৌ সেই লগ পোৱাৰ কথাটো পাহৰি যাওঁ আৰু। আজিকালি জানে মোবাইলৰ ছিষ্টেম আছে, তাতে ডিজিটেল যুগ হয়, মোবাইলত ভিডিঅ' কলিং কথা পাতিব পাৰি চাই কিনে, এই লৈয়ে সন্তুষ্ট হৈ থাকিব লাগিব আৰু। হয় হয় কাৰণ আমি বৰ্তমান ডিজিটেলত আছোঁ যুগত, সেইকাৰণে আপোনাৰ যিখিনি অকণমান সান্তনা হোৱাৰ কাৰণে ভিডিঅ' কল কৰি হ'লে আমি সান্তনা লভি আছোঁ হয়নে? তো সেইটো আমাৰ কাৰণে খুবেই ডাঙৰ কথা আৰু গৌৰৱৰ কথা, কাৰণ এইখিনি যিখিনি সময়ত যিখিনি সুবিধা আমি গ্ৰহণ কৰিব পাৰি আছোঁ সেই হয়নে? তো ছাৰ আপোনাক আজি বহুত আপোনাৰ মূল্যৱান সময়খিনি আপোনাক বহুত দিগদাৰ দিলোঁ ভিডিঅ' কল কৰাৰ পিছত। তো সেইখিনিৰ কাৰণে সেইখিনি কষ্ট দিয়াৰ কাৰণে আপোনাক পুনৰবাৰ মই আপোনাৰ মাজত ক্ষমা বিচাৰিছোঁ, লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি ভালে থাকক, কুশলে থাকক, ঘৰতে থাকক, সুৰক্ষিত থাকক। আপুনি শেষত কিবা ক'ব বিচাৰিব নেকি? এইখিনি কথা কৈ মই আজিৰ এইখিনি অনুষ্ঠানটো আপোনাৰ পৰা মই বিদায় লওঁ, তাৰমানে মাগিম, কিবা ক'ব নেকি শেষৰ?
মানে শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনাৰ 3 মে তাৰিখে খোলাৰ কথা আছে লকডাউনটো, কিন্তু যথাসম্ভৱ নুখুলে, যিহেতু আমাৰ বেমাৰী ইয়াতে আকৌ বাঢ়ি আছে। চৰকাৰে যদিও বঢ়াই দিয়ে আমাৰ তাতে কোনো আপত্তি নাই, আৰু সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে যাতে ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলে, মাস্ক ব্যৱহাৰ কৰে, এইখিনিয়ে অনুৰোধ। হয় হয়, কাৰণ 3 মে'ৰ পিছত আমি আমাৰ ইয়াত যে খুলিব আমাৰ সম্ভাৱনা একেবাৰে কম। কাৰণ চাওক, আপোনাৰ যিখিনি ঘৰৰ দাঁতিত লাগি থকা যিখিনি জিলা ঘৰৰ বঙাইগাঁও এটা সীমামূৰীয়া জিলা বঙাইগাঁও নতুনকৈ 4জন পজিটিভ পাই গৈছে, সেইকাৰণে খুবেই অসম্ভৱ হৈ গৈছে, একেবাৰে ভয় লগা এইকেইটা আপোনাৰ। তথাপিও আপোনাৰ পৰা শেষত এটা কথা উঠাওক, এটাই কথা আপোনাৰ ৰাইজৰ প্ৰতি ক'ব, আপোনাৰ মনৰ এটা মন্তব্য ব্যক্ত কৰিব। আমি যে বৰ্তমান গোৱালপাৰা জিলা ৰেড জ'নত আছোঁ, সেইখিনি পৰিত্ৰাণ পোৱাৰ কাৰণে কিবা এটা ক'ব নেকি আপুনি? গোৱালপাৰা ৰেড জ'নত আমি যে বৰ্তমান সময়ত গোৱালপাৰাত ৰেড জ'নত আছোঁ, সেই ৰেড জ'নৰ পৰা কিবা পৰিত্ৰাণ পোৱাৰ কাৰণে কিবা এটা উপায় দিব নেকি? আপোনাৰ মতামত দিছে। হয়, এইটো আমাৰ মতামত এটাই, আমি ছ'চিয়েল ডিষ্টেঞ্চ মানিব লাগিব। ইয়াৰ বাহিৰত আৰু এই বেমাৰৰ প্ৰতিৰোধ এটাই, ঘৰত আবদ্ধ হৈ থাকক, ছ'চিয়েল ডিষ্টেঞ্চ মানক, হাত বাৰে বাৰে ধুব লাগে, মাস্ক ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাহিৰে বেলেগ আমাৰ মেডিচিন নাই। গতিকে আমি সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলিলে হয়তো আমি ৰেড জ'নৰ পৰা গ্ৰীণ জ'নত যাব বুলি আশা কৰোঁ। তো ঠিক আছে ছাৰ, হয়, এইখিনি বহুত অমূল্য সময়খিনি আপোনাৰ মোৰ কাৰণে দিয়াৰ কাৰণে অশেষ ধন্যবাদ। পুনৰবাৰ নমস্কাৰ জনাই আপোনাৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ। নমস্কাৰ।